Hello everyone, welcome back to my channel. তো আজিৰ ভিডিঅ'ত কথা পাতিম আমি সাবডিভিজনৰ ওপৰত, ঠিক আছে? তো সাবডিভিজন কি হয়, 8 নোট কি হয়, কোৱাৰ্টাৰ নোট কি হয়, 16 নোট এইবিলাকৰ ওপৰত কথা পাতিম, ঠিক আছে? আমি যিবিলাক গান বজাওঁ সেই গানবিলাকত এটা বিট থাকে, ঠিক আছে? সেই বিটটো হয়তো 2/4 হ'ব পাৰে, 3/4 হ'ব পাৰে বা 4/4 হ'ব পাৰে। আজি আমি 4/4 তে চাম বস্তুখিনি, ঠিক আছে? 4/4 যিহেতু আমাৰ কমন টাইমিং, ঠিক আছে? 4/4 বিটটোত যদি আমি চাওঁ তেতিয়াহ'লে তাত কাউণ্টটো আমি কওঁ যে 1 2 3 4, ঠিক আছে? এইকেইটা হৈ গ'ল আমাৰ কোৱাৰ্টাৰ নোট, ঠিক আছে? এটা নোট তাৰমানে 1 2 3 4, ঠিক আছে? আৰু এই কোৱাৰ্টাৰ নোটকেইটাকে যদি আমি দুভাগ কৰি দিওঁ তেতিয়া তাক কোৱা হয় 8 নোটছ, ঠিক আছে? তাক আমি কেনেকৈ কাউণ্ট কৰিম? 1n 2n 3n 4n 1n 2n 3n 4n, ঠিক আছে? এইটো হৈ গ'ল আমাৰ 8 নোট। আকৌ সেই একেটাকে আমি আকৌ 16 নোটতো কাউণ্ট কৰিব পাৰোঁ, ঠিক আছে? তেতিয়া আমি চাৰিটাকৈ কাউণ্ট কৰিব লাগিব। তাক আমি কেনেকৈ ক'ম? 1en 2en 3en 4en, ঠিক আছে? তো এইবিলাকে হৈছে আমাৰ সাবডিভিজনছ, ঠিক আছে? তো প্ৰথমটো হৈছে আমাৰ কোৱাৰ্টাৰ নোট, যিটো আমি অকল এটা কাউণ্ট কৰোঁ, ঠিক আছে? 1 2 3 4, ঠিক আছে? আৰু নেক্সটটো হৈছে 8 নোটছ, যিটোক আমি 1n 2n 3n 4n এনেকৈ কাউণ্ট কৰোঁ। তাৰপিছতো হৈছে 16 নোট, 1en 2en 3en 4en, ঠিক আছে? তো এতিয়া বেছখনত বজাই চাওঁ আহক। যিহেতু আমি মেজৰ স্কেল শিকিছিলোঁ, মেজৰ স্কেলতে আমি বজাই চাম, কিন্তু আগতে আমি চি মেজৰ স্কেলটো বজাইছিলোঁ। এইবাৰ আমি এ মেজৰ স্কেলটো চাম, ঠিক আছে? এ মেজৰ স্কেলটো আমি একেধৰণেই বজাম যেনেকৈ চিটো বজাইছিলোঁ। শ্বেপটো মনত ৰাখিলেই হ'ল। চি স্কেলটো আমি কেনেকৈ বজাইছিলোঁ? এ ষ্ট্ৰিঙৰ যিটো থাৰ্ড ফ্ৰেট, এইটো আমাৰ চি নোট, ঠিক আছে? ইয়াৰ পৰা আমি বজাইছিলোঁ। ইয়াত আমাৰ শ্বেপটো মনত ৰাখিলেই হ'ল, ঠিক আছে? ফিংগাৰ নাম্বাৰটো ইয়াত 2, তাৰপিছত 4 1 2 4 1 3 4 2 4 1 2 4 1 3 4, ঠিক আছে? এই শ্বেপটোৱে আমি এই নোটটোৰ পৰা বজালেই হ'ল, যিটো আমাৰ ই ষ্ট্ৰিংডালৰ 5th ফ্ৰেটত আছে। এইটো আমাৰ এ নোট, ঠিক আছে? তো সেই একেটা শ্বেপে যদি আমি ইয়াত বজাওঁ সেইটো আমাৰ এ মেজৰ স্কেল হ'ব, ঠিক আছে? 2 4 1 2 4 1 3 4, এইটো আমাৰ এ মেজৰ স্কেল। এতিয়া আমি প্ৰথমতে কোৱাৰ্টাৰ নোটত চাওঁ আহক। 1 2 3 4, এইটো হৈ গ'ল আমাৰ কোৱাৰ্টাৰ নোট। এতিয়া 8 নোট। 1n 2n 3n 4n 1n 2n 3n 4n 1n 2n 3n. এইটো হৈ গ'ল 8 নোট। এতিয়া চাওঁ আহক 16 নোট। 1en 2en 3en 4en,
তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।